নমস্কাৰ, বিদ্যামন্দিৰ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম। আমি ইতিমধ্যে পাৰ্ট 3ত বৰ্মন বংশৰ বিষয়ে ডিছকাছ কৰিছিলোঁ। আজি আমি আকৌ পাৰ্ট 4ত বৰ্মন বংশৰ বিষয়ে ডিছকাছ কৰিম। যদি আপোনালোকে পাৰ্ট 3 এতিয়াও চোৱা নাই, তেনেহ'লে পাৰ্ট 3টো চাই ল'ব। লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাস্কৰ বৰ্মনক কোনে কুমাৰ বুলি অভিহিত কৰিছিল? উত্তৰ, বাণভট্টই। বাণভট্টই তেখেতৰ গ্ৰন্থ হৰ্ষচৰিতত ভাস্কৰ বৰ্মনক কুমাৰ বুলি উল্লেখ কৰিছিল। সম্ভৱতঃ ভাস্কৰ বৰ্মনে চিৰকুমাৰ হৈ অবিবাহিত জীৱন যাপন কৰাৰ বাবে তেওঁক কুমাৰ বুলি সম্বোধন কৰিছিল। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ সময়ত কামৰূপলৈ অহা চীনা পৰিব্ৰাজকগৰাকীৰ নাম কি আছিল? উত্তৰ, হিউৱেন চাং। হিউৱেন চাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম লিখা, য'ত কামৰূপ সম্পৰ্কীয় টকাটো উল্লেখ আছে। উত্তৰ, চিউ কি। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনক কোনে কুমাৰ ৰজা বুলি অভিহিত কৰিছিল? ইয়াৰ উত্তৰটো হৈছে হিউৱেন চাঙে তেখেতৰ গ্ৰন্থ চিউ কিত। নেক্সট কুৱেশ্যন, কিমান খ্ৰীষ্টাব্দত চীন দেশৰ পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল? উত্তৰটো হৈছে 640 খ্ৰীষ্টাব্দত। কিছুমান কিতাপত 643 খ্ৰীষ্টাব্দ বুলিও পোৱা যায়। আপোনালোকে অপশ্যন চাই টিক কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো, ভাস্কৰ বৰ্মনে খোদিত কৰা দুখন তামৰ ফলিৰ নাম কি? উত্তৰ, ডুবি তামৰ ফলি আৰু নিধানপুৰ তামৰ ফলি। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম কি আছিল? উত্তৰ, সুস্থিত বৰ্মন। পৰৱৰ্তী প্ৰশ্ন, ভাস্কৰ বৰ্মনে কামৰূপক কি নামেৰে জানিছিল? আৰু ইয়াৰ উত্তৰ, কামৰূপ। প্ৰশ্ন সংখ্যা 34, হিউৱেন চাঙে লিখা টকা অনুসৰি কামৰূপ ৰাজ্যৰ বিস্তৃতি কিমান আছিল? আৰু ইয়াৰ উত্তৰ, 10,000 লি বা 1700 মাইল। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে লিখা টকা অনুসৰি ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ বিস্তৃতি কিমান আছিল? আৰু ইয়াৰ উত্তৰ, 30 লি বা 6 মাইল। নেক্সট কুৱেশ্যন, হিউৱেন চাঙৰ টকাত কামৰূপৰ লোকসকলে সন্মান জনোৱা 2 প্ৰকাৰৰ বিশেষ ফলৰ উল্লেখ আছে। সেই ফল দুবিধ কি কি? এই ফল দুবিধ হৈছে নাৰিকল আৰু কঁঠাল। পৰৱৰ্তী প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মনে কিমান শতিকাত কামৰূপত শাসন কৰিছিল? আৰু ইয়াৰ উত্তৰ, 6 শতিকাত। নেক্সট কুৱেশ্যন, হিউৱেন চাঙে কামৰূপৰ কোনজন ৰজাক পূব ভাৰতৰ অভিজাত ৰজা, এৰিষ্টক্ৰেটিক কিং অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি অভিহিত কৰিছিল? উত্তৰ, ভাস্কৰ বৰ্মন। পৰৱৰ্তী প্ৰশ্ন, হৰ্ষবৰ্ধনে কনৌজ আৰু প্ৰয়াগত অনুষ্ঠিত কৰা ধৰ্মীয় সভাখনত শোভাযাত্ৰাত কাক বিশেষ সন্মান প্ৰদান কৰিছিল? উত্তৰ, ভাস্কৰ বৰ্মন। প্ৰশ্ন সংখ্যা 40, হিউৱেন চাঙে লিখা তেখেতৰ কামৰূপৰ টকাত কামৰূপৰ লোকসকল কেনেকুৱা বুলি উল্লেখ কৰিছিল? হিউৱেন চাঙে তেওঁৰ টকাত লিখিছিল যে কামৰূপৰ মানুহবোৰ সৎ আৰু সৰল। তেওঁলোক চুটি চাপৰ আৰু গাৰ ৰং মলিয়ন, হালধীয়া ৰঙৰ। আৰু কৈছিলে যে তেওঁলোকৰ স্মৃতি শক্তি প্ৰখৰ আৰু পঢ়া শুনাত বৰ মন। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাঙে লিখা তেখেতৰ কামৰূপৰ টকাত কামৰূপৰ জলবায়ু কেনেকুৱা বুলি উল্লেখ কৰিছিল? উত্তৰ, নাতিশীতোষ্ণ বুলি উল্লেখ কৰিছিল। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা গ্ৰহণ কৰা একমাত্ৰ উপহাৰটো কি আছিল? উত্তৰটো হৈছে এটা চামৰাৰ টুপি। এই উপহাৰটো তেওঁ ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, নালন্দাৰ বিখ্যাত শিক্ষকগৰাকী কোন আছিল, যাৰ অনুৰোধ আৰু পৰামৰ্শমতে চীনা তীৰ্থযাত্ৰী হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? আৰু ইয়াৰ উত্তৰ, শিলভদ্ৰ। পৰৱৰ্তী প্ৰশ্ন, হিউৱেন চাঙৰ বিৱৰণীত এইটো উল্লেখ আছে যে বংগোপসাগৰৰ এটা বিখ্যাত বন্দৰ ভাস্কৰ বৰ্মনৰ নিয়ন্ত্ৰণত আছিল। এইটো কি আছিল? উত্তৰটো হৈছে তাম্ৰলিপ্তি। পৰৱৰ্তী প্ৰশ্ন, চীনা বৌদ্ধ সন্যাসী জুৱানজাং বা হিউৱেন চাং কামৰূপ ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে কোনখন নদী পাৰ হৈছিল বুলি তেখেতৰ কামৰূপৰ টকাত উল্লেখ কৰিছিল? আৰু ইয়াৰ উত্তৰ, কৰতোৱা নদী, বৰ্তমান বাংলাদেশৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, কোনজন প্ৰত্নতত্ত্ববিদে 1917-18 চনত নালন্দাৰ ধ্বংসাৱশেষ খননৰ সময়ত ভাস্কৰ বৰ্মনৰ মোহৰ পাইছিল? আৰু ইয়াৰ উত্তৰ,
ডক্টৰ ডেভিড বি স্পুনাৰ। পৰৱৰ্তী প্ৰশ্ন, কোনখন গ্ৰন্থত ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ সৈতে তুলনা কৰা হৈছে? আৰু ইয়াৰ উত্তৰ বাণভট্টৰ হৰ্ষচৰিত গ্ৰন্থত। পৰৱৰ্তী প্ৰশ্ন, কাৰ শাসনকালত লি ই পিয়াও টাং ৰাজবংশৰ কটকী কামৰূপলৈ আহিছিল? উত্তৰ ভাস্কৰ বৰ্মনৰ। পৰৱৰ্তী প্ৰশ্ন, নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মহৰ এৰি যোৱা কামৰূপৰ শাসকগৰাকীৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ ভাস্কৰ বৰ্মন। আজিৰ শেষৰটো প্ৰশ্ন, বৰ্মন বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? আৰু ইয়াৰ উত্তৰ কুমাৰ ভাস্কৰ বৰ্মন। আজিৰ ভিডিঅ'টোত ইমানখিনিয়েই। পৰৱৰ্তী ভিডিঅ'ত আমি আকৌ ডিছকাছ কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।